নমস্কাৰ ষ্টুডিঅ'ত মই অংশুমান গোস্বামী আৰু এই মুহূৰ্তৰ এক চাঞ্চল্যকৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো নিবনুৱাসকলৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি কিন্তু এই আঁচনিত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ পিছতে অসম চৰকাৰক জবাবদিহি বৰ্তমান গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ এই মুহূৰ্তৰ এক চাঞ্চল্যকৰ খবৰ গুৱাহাটীত উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা জবাবদিহি কৰিছে অসম চৰকাৰক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিক লৈ এই মুহূৰ্তত উচ্চ ন্যায়ালয়ৰ জবাবদিহি অসম চৰকাৰক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত ব্যাপক খেলিমেলিৰ অভিযোগ চৰকাৰক জবাবদিহি কৰিছে গুৱাহাটীস্থিত উচ্চ ন্যায়ালয়ে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত ব্যাপক স্বজন তোষণৰ অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে এক বিস্ফোৰক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আৰু যোগ্যজনক বঞ্চিত কৰি একাংশক আত্মনিৰ্ভৰ অসম আঁচনিৰ সুবিধা দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা হৈছিল আৰু এই লেখ আবেদনৰ ভিত্তিতেই এই ধৰণৰ এক বিশেষ জবাবদিহি কৰা পৰিলক্ষিত হৈছে আবেদনত যোগ্যজনক বাছনি কৰাতকৈ দলীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ অভিযোগ উত্থাপন হৈছে প্ৰাৰ্থী নিৰ্বাচনৰ নিয়ম আৰু বাছনি সন্দৰ্ভত চৰকাৰক প্ৰশ্ন তুলিছে এতিয়া উচ্চ ন্যায়ালয়ে আদালতত কোনো উত্তৰ দিব পৰা নাই চৰকাৰী পক্ষৰ অধিবক্তাই এক বিস্ফোৰক খবৰ দুসপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিয়া হৈছে চৰকাৰক আৰু উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰক আপোনালোক সকলো অৱগত যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে 2 লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰাৰ বিশেষ ব্যৱস্থা কৰা হৈছিল ইতিমধ্যে ৭৫,০০০ টকাৰ যি প্ৰথম কিস্তিৰ ব্যৱস্থা কৰা হৈছিল কিন্তু মুখ্যমন্ত্ৰীৰ যি আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত নিবনুৱা যুৱক যিটোলৈ যি ধন প্ৰদানৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই আঁচনিৰ ক্ষেত্ৰত ব্যাপক স্বজন তোষণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু যোগ্যজনক বঞ্চিত কৰি একাংশক আত্মনিৰ্ভৰ অসম আঁচনিৰ সুবিধা প্ৰদান কৰাৰ বিশেষ ব্যৱস্থাৰ এক অভিযোগ উত্থাপন হৈছে আৰু চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা হৈছিল আৰু লেখ আবেদনৰ পিছতে এতিয়া অসম চৰকাৰক জবাবদিহি কৰিছে উচ্চ ন্যায়ালয়ে আবেদনত যোগ্যজনক বাছনি কৰাতকৈ দলীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ গুৰুতৰ অভিযোগ প্ৰাৰ্থী বাছনিৰ নিয়ম আৰু বাছনি সন্দৰ্ভত চৰকাৰক প্ৰশ্ন তুলিছে উচ্চ ন্যায়ালয়ে আদালতত কিন্তু এই ক্ষেত্ৰত কোনো উত্তৰ দিব পৰা নাই চৰকাৰী অধিবক্তাই আৰু যাৰ ফলত এক অস্বস্তিত পৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা 2 সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিয়া হৈছে সকলো অৱগত যে অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান নামে এক উদ্যমিতা সবলীকৰণৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰা হৈছিল প্ৰতিগৰাকী উদ্যমিতা অৰ্থাৎ যিসকলে কোনো কৰ্মৰ জৰিয়তে তেওঁলোকে কৰ্ম সংস্থাপনৰ বাট মুকলাব পাৰে তাৰ বাবে চৰকাৰৰ তৰফৰ পৰা 2 লাখ টকাৰ বিশেষ আৰ্থিক সাহায্য প্ৰদানৰ বিশেষ ব্যৱস্থা কৰা হৈছে কিন্তু ঋণ হিচাপে প্ৰদান কৰাৰ কথা আছিল আৰু ৭৫,০০০ টকাৰ যি প্ৰথম কিস্তি সেই প্ৰথম কিস্তি দিবৰ বাবে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছিল কিন্তু এই আঁচনিৰ ক্ষেত্ৰত ব্যাপক স্বজন তোষণৰ অভিযোগ উত্থাপন হৈছে একাংশ দলীয় লোকক যোগ্যজনক বঞ্চিত কৰি দলীয় লোকক এই ধৰণৰ আঁচনিত অন্তৰ্ভুক্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ পিছতে লেখ আবেদন দাখিল কৰা হৈছিল আৰু লেখ আবেদনৰ পিছতে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে এক প্ৰকাৰ ক্ষুণ্ণ হৈ পৰিছে অসম চৰকাৰৰ বিৰুদ্ধে অসম চৰকাৰক জবাবদিহি কৰাৰ তেওঁলোকে নিৰ্দেশ দিছে আৰু 2 সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ বিশেষ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰী অসম অভিযান মুখ্যমন্ত্ৰীৰ যি আত্মনিৰ্ভৰ অসম অভিযান এই অভিযানৰ এই আঁচনিৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক কেনেদৰে চৰকাৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় আগন্তুক সময়ত এই আঁচনিৰ ক্ষেত্ৰত হোৱা স্বজন তোষণৰ যি গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই অভিযোগক কেনেদৰে খণ্ডন কৰিব অসম চৰকাৰে সেয়া হ'ব লক্ষণীয়